আমাৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল পল্লৱনাথ ব্লগছলৈ। মই কৈ আছোঁ সেইদিনা কিয় মই ভিডিঅ' নবনাওঁ বুলি কৈছিলোঁ। মই আপোনালোকক আজি গোটাইবিলাক কৈ আছোঁ, বুজাই কিনে কিয় কৈছিলোঁ, কিহৰ কাৰণে কি হ'ল চব কৈ আছোঁ আপোনালোকক। ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে সিমান শ্বেয়াৰ কৰিব। কিয় ভিডিঅ' নবনাওঁ বুলি কৈছিলোঁ আপোনালোকক মই আজি কৈ আছোঁ, কথাটো আপোনালোকে শুনি থাকক। কথা আছে নহয়, আমাৰ মানুহবিলাক মানে অসমীয়া কেঁকোৰা বুলি কৈছে, কয় কিছুমানে অসমীয়া কেঁকোৰা। সঁচাই হয়, অসমীয়া কেঁকোৰা। মানে মই কিয় অসমীয়া কেঁকোৰা বুলি ক'লোঁ, কাৰণ আমি কিবা এটা কৰিব ল'লে মানে বেলেগ বেলেগ কথাবিলাক কৈ থাকে, তেতিয়া মনটো মানে একচুৱেলি ডেমেজ হৈ যায় বা ভাল নালাগে মনটো, কামটো কৰিব সেই কামটো কৰিব। কি হৈছে, মোকে কৈছিলে, বহুতে কৈছিলে মোক, কি কয় এইবিলাক কি কৰি আছোঁ, কি সদায় সদায় ভিডিঅ' চিডিঅ' বনাই থাকোঁ, এইবিলাক কি, এইবিলাক কাম নাই, কিবা কৰ এইবিলাক কৈ আছে। তেতিয়া মানে অলপ বেয়া লাগে মনটো, যেতিয়া মই নতুনকৈ কিবা এটা কৰিব লৈছোঁ, আপোনালোকে উৎসাহ দিব লাগিব মোক, কৰা ভাল হ'ব বুলি উৎসাহ দিব লাগে, তেতিয়া ভাল লাগে। কাৰণে আৰু এইকাৰণে এইখিনি কথাই অলপ মানে লাগি গ'ল মগজুত, যাৰ কাৰণে মই মানে ভিডিঅ' নবনাওঁ বুলি সেইদিনা কৈ দিলোঁ এনে। আৰু বাকী মানে কি হ'ল, মই যেতিয়া আপোনালোকৰ মৰমবিলাক পঢ়িলোঁ, মানে আপোনালোকে যিবিলাক কমেণ্ট লিখিছে, মানে কিয় ভিডিঅ' নবনাওঁ, কি কথা, এইবিলাক মানে চাই ভাল লাগিল। কি মই মানে বহুত অনুভৱ কৰিলোঁ যে মই বনাব লাগিব, যিখিনিয়ে মোৰ কাৰণে ভিডিঅ' চাই সেইখিনিৰ কাৰণে মই ভিডিঅ' বনাবই লাগিব। মই সেইকাৰণে আজিও এটা ভিডিঅ' সেইকাৰণে বনালোঁ, আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰটো দিলোঁ, মানে কিহৰ কাৰণে মই ভিডিঅ' নবনাওঁ বুলি কৈছিলোঁ। এই ভিডিঅ'টো বনোৱাৰ এই উদ্দেশ্য যে কি, যাতে আমাৰ দৰে সৰু সৰু ইউটিউব মানে যোনে কৰি আছে, সৰু সৰু ইউটিউবত যোনে সৰু সৰুকৈ ভিডিঅ' বনাই আছে, তেওঁলোকক যাতে বেলেগে একো ক'ব নোৱাৰে, মানে হাঁহিব নোৱাৰে। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ, আৰু যাতে সকলো ইউটিউবাৰে ছাপোৰ্ট কৰি যায় মোকো, আৰু যাতে সকলো আমাৰ ৰাইজে মোকো ছাপোৰ্ট কৰি যায়, তাৰে আশা কৰিছোঁ। ধন্যবাদ। নতুনকৈ ইউটিউবত আহিছে, মানে ইউটিউব চেনেল খুলিছে, সেইসকলক মই ৰিকুৱেষ্ট কৰিম যে বেলেগে এনেকুৱা কৈ থাকিলেও আপোনালোকে গুৰুত্ব নিদিব বেছি, কাৰণ আপোনালোকৰ কাম আপোনালোকে সদায় কৰি যাব, সেই আশা কৰিছোঁ। ময়ো তেনেকুৱাই কৰি গৈছোঁ। মোক বহুতে বহুত বেয়া বেয়া কমেণ্টো কৰিছে, মানে মুখত কৈছে আৰু, কিন্তু মই এতিয়াও এৰি দিয়া নাই, ইউটিউবটো কৰি আছোঁ মই, কাৰণ কিয় এদিন নহয় এদিন আমি ছাকচেছ হ'মেই, সেইটো 100% চিয়'ৰ হয় আমাৰ। যিবিলাক বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ' চাই আছে, মোক ভাল ভাল কমেণ্ট কৰে, তেওঁলোকৰ কাৰণে মই নিশ্চয় সদায় সদায় ভিডিঅ' বনাই যাম। আৰু আপোনালোকেও যাতে মোক ছাপোৰ্ট কৰি যায়, এইখিনি ছাপোৰ্ট কৰি দিব, আপোনালোকেও ছাপোৰ্ট কৰি যাব সদায়, কাৰণ কিয় মই আপোনালোকৰ কাৰণে, আপোনালোকৰ এটা এটা লাইক বা এটা এটা কমেণ্ট আপোনালোকৰ ভাল ভাল পালেতো মই ভিডিঅ' বনাব বহুত উৎসাহিত হওঁ, বহুত। আৰু আপোনালোকে এটা কাম কৰিব, নতুন নতুন যিবিলাক আমাৰ ইউটিউবাৰ আছে, তো চবকে আপোনালোকে ছাপোৰ্ট কৰি দিব, কাৰণ আমি অসমৰে মানুহটো, অসমত আমি চবেই উঠি যাব লাগে। আজিৰ ভিডিঅ'টোত বেছি বিশেষ একো নাই, কাৰণ মই বেলেগ একো ভিডিঅ' বনোৱাই নাছিলোঁ, কিন্তু ঘটনাটো হ'ল কি, মই আজি এইকাৰণে ভিডিঅ' বনালোঁ, আপোনালোকৰো কমেণ্টবিলাক চাইছে, মই ভাবিলোঁ যে মই এটা ভিডিঅ' বনাই দিওঁ ইয়াৰ ওপৰত, তো সেইকাৰণে বনালোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। অন্য নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে এতিয়া লৈ আহিছোঁ, টিল দেন টাটা, বাই বাই।